গাইজ কি খবৰ মানে আপোনালোকৰ আজি অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চ' ভিডিঅ'টো আজি চাই থাকিব ধুনীয়াকৈ। আজিনো কি লৈ যাওঁ কি কৰোঁ ধুনীয়াকৈ বিন্দাছ সকলোৱে চাব আৰু তাকে আশা কৰিলোঁ। বিহু সকলোৱে কেনেকৈ গ'ল আৰু কমেণ্ট এটা কৰি দিবচোন। আশা কৰিছোঁ চবে ভালেই গ'ল আৰু ন, মোৰতো ভালেই আৰু দেই তেনেকৈ আৰু। এতিয়া বিন্দাছ আমি এই দাদা এটা আহি আছে ধুনীয়াকৈ, মই আগফালে ওলাই পিনি ৰখি আছোঁ এনেই। সি আহিব এতিয়া, আহি পিনি ধুনীয়াকৈ যাম আজি গাড়ীত। চ' ক'লৈ যাওঁ তাকে চাই দিবচোন আজি ভিডিঅ'টো। চ' আজি পূৰা ধামাকা ভিডিঅ' হ'ব মানে পূৰা জাকাচ। চ' দেখাই আছোঁ বিন্দাছ ধুনীয়া ধুনীয়া। আজি অলপ দেৰিকৈ গম পাবই আৰু ক'লৈ যাওঁ। চ' থাম্বনেইল চাই গম পাইছে চাগে অলপ। চ' তাকে আশা কৰোঁ আজি সকলোৱে চাই থাকিব ভিডিঅ'টো। গাইছ এতিয়া গাড়ী আহি পাই গ'লহি পূৰা ধুনীয়াকৈ। ইয়াত দেখিব পাইছে আজি নেক্সন ফাৰ্ষ্ট টাইম মই মানে উঠিম দেই আজি পূৰা ধুনীয়াকৈ। এইফালে চানৰাইজ বঢ়িয়া গাড়ী, এইফালে বিন্দাছ। তাৰপিছত এইটো এই আগত যেন ৰখি আছে তাৰ ভাগৰ মানে গাড়ীখন দাদা হয়। চ' আৰু তিনিটা ৰখি আছোঁ, আমি 5টা যাম। হেৰি 3টা পোৱাহি নাই মানে। চ' গোটেইকেইটা পালেহি পিনি বিন্দাছ যাম আৰু ধুনীয়াকৈ। আজি পূৰা দেখাই আছোঁ আপোনালোকক ক'লৈ যাওঁ এইফালে বঢ়িয়াকৈ। চ' আজি ভিডিঅ'টো চাই লওকচোন, পূৰা ধামাকা হ'ব মানে। চ' ধন্যবাদ। চ' গাইছ এতিয়া বিন্দাছ গৈ আছোঁ, গোটেইকেইটা আহি গ'ল। এইফালে দাদাহেঁত বিন্দাছ, এইফালে গোটেইকেইটা আছে আৰু বিন্দাছ। এইফালে আমাৰ ছাৰে চলাইছে। ঐ ক'ত যাবি ক'ত আকৌ? আমি বৰ্তমান যাম ক'ত আকৌ? শিৱসাগৰ। এতিয়া বৰ্তমান যাম ৰংপুৰ মেলা চাবলৈ যাওঁ আৰু আমি শিৱসাগৰলৈ যাওঁ। শিৱসাগৰ যাওঁ বিন্দাছ। চাই থাকক আজি ভিডিঅ'টো পূৰা দেখাম আপোনালোকক। ৰাতি পূৰা প্ৰগ্ৰেম হ'ব, ছিংগাৰ টিংগাৰ আহিব। ফালি আছোঁ মানে চব জাগাছ ডান্স পূৰা হ'ব আজি, ডিস্কো ডান্স ডিষ্ট্ৰিক্ট। চ' চাই থাকচোন ভিডিঅ'টো এনেকৈ আপোনালোকে। চ' আমি গৈ লওঁ এতিয়া ধুনীয়াকৈ। নাজিৰাটো সোমাম, কিবা কিবি আছে বোলে কাম দুটামান সিহঁতক। চ' তাকে আৰু হ'ব। চ' গাইছ এতিয়া আমি আহি নাজিৰা পাই গ'লোঁ। এয়া বিন্দাছ দেখিছে আৰু বঢ়িয়াকৈ। জাম লাগি আছে অলপ, জাম লাগি আছে এইফালে। গোটেইকেইটা বহি গৈ আছোঁ বিন্দাছ ধুনীয়াকৈ। এই নাজিৰা দোকান চোকান বন্ধ নি বাৰু? বেছি অকণমান বন্ধ আছে। আজি অলপ ঠাণ্ডা মানে নাজিৰাত, কিন্তু গাড়ী আছে কিন্তু দোকান বন্ধ, কি ক'বা আৰু। চ' ভাই শ্বপিং কৰিব শ্বপিং কৰিবা নেকি? এইবোলে শ্বপিং কৰিব বোলে। মোৰ এইডোখৰতে সোমাব লাগিব, অলপ অফিচিয়েল কাম আছে। অফিচিয়েল কাম। চ' ইয়াৰ অফিচিয়েল কাম আছে। মোৰ একো কাম নাই, মই পূৰা বিন্দাছ ফ্ৰী মানে। চ' ডাইৰেক্ট যাবই লাগে আৰু মোৰ ভাগত। চ' এতিয়া নাজিৰাত ৰখিলোঁ বিন্দাছ। স্বপ্নপল যাওঁ, স্বপ্নপল মানে জোতাযোৰ ল'ব দাদাহঁতে। চ' তাকে চাই দিম আৰু এই গোটেইকেইটা। চ' এতিয়া স্বপ্নপল গৈ পিনি জোতা চোতা লৈ লওঁগৈ, তাৰপিছত দেখাই আছোঁ আৰু। চ' গাইছ এতিয়া পূৰা জোতা লৈ আছে এইফালে দেখিছে আৰু। চ' জোতা চোতা লৈ লওঁ ইয়াত ধুনীয়াকৈ, নহ'লে আপোনালোকে আহিব পাৰে স্বপ্ন। চ' এতিয়া জয়সাগৰ কলেজৰ ওচৰত পালোহি। তাত আৰু অলপ দূৰ আছে, বেছি দূৰ নাই। তলৰ ঘৰফালে গৈছোঁ, তলাতল ঘৰ ফালি গৈছোঁ মানে। এইটো চাইডে অলপ আগলৈ গ'লে তলাতল ঘৰ পাইগৈ। চ' অহাবোৰে গম পাব, নহাবোৰে গম নাপায়। চ' তাকে আৰু তাৰপিছত মোৰ যদি চেনেলটো মানে বাহিৰৰ ডিষ্ট্ৰিক্টত চাই আছে, আহিব আমাৰ ইয়াৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এইবোৰ হিষ্টৰিকেল বস্তুবোৰ চাবলৈ। চ' তাকে ক'লোঁ কৈ আছোঁ। চ' গাইছ এতিয়া আমি আহি ৰংঘৰ বাকৰি পাই গ'লোহি। এইফালে ধুনীয়াকৈ এইফালে গাড়ী চাড়ী পাৰ্ক কৰিলোঁ ধুনীয়া বিন্দাছ। পাৰ্কিং জেগা, গাড়ী পাৰ্কিং কৰিবলৈ পূৰা দিগদাৰ দেই ইয়াত। এইফালে ধুনীয়াকৈ গৈ লওঁ আৰু এতিয়া বিন্দাছ। তাৰ ৰংঘৰত দেখাইছোঁ আপোনালোকক সকলোকে। চ' গাইছ আগে বোলে ফুচকাহে খাই বোলে আজি। আগে ৰংঘৰত সোমোৱাই নাই এতিয়ালৈকে বৰ্তমান। ফুচকা মেইন, আগে খোৱা মেইন মানে বঢ়িয়াকৈ। দে তাৰপিছত হ'ব ধুনীয়াকৈ। তাৰপিছত আমি নাচ চাই তোমাম, তাৰপিছতহে ৰংঘৰ তোমাম। ত' অলপ দেৰি হ'ব আৰু ধুনীয়াকৈ খাই লওঁ এতিয়া ফুচকা। প্ৰকৃতিৰ কথা চিন্তা কৰোঁ, প্ৰকৃতিপ্ৰেমী ৰাইজ। চ' এতিয়া ধুনীয়াকৈ সোমাই পিনি খাই মেলি লওঁ, তাৰপিছত ৰংঘৰ সোমাই আছোঁ। চ' গাইছ আহি পিনি এতিয়া নাৰ্চাৰী তোমালোক ধুনীয়াকৈ এইফালে ফুল দেখিবলৈ পাইছে আপোনালোকে বিন্দাছ। এয়া ফুল। চ' এতিয়া দাদা এটা মানে ফুলৰ পুলি লয়। চ' ফুলৰ পুলি লৈ লওঁ কেইটামান। ইয়াত ধুনীয়া ফুল আপোনালোকো আহিব পাৰিব, ৰংঘৰ মুখতে আছে আৰু। চ' ফাইনেলি গাইছ ৰংঘৰ ভিতৰলৈ আমি প্ৰৱেশ কৰি দিলোঁ। মূল দুৱাৰত প্ৰৱেশ কৰিছোঁ ধুনীয়াকৈ। এইফালে দেখিব পাইছে ৰাইজ। সন্ধিয়াই হ'বলৈ হ'ল আৰু আমাৰ ইমানে দেৰি হৈ গ'ল মানে সন্ধিয়াই হ'বলৈ হ'ল, কি ক'বা। বহুত দুখ, খুটা দুটা প্ৰতিযোগিতা। চ' গাইছ দেখিছা আৰু মানুহ ধেৰ। চ' আগলৈ যাওঁ অলপ, আপোনালোকক দেখাই দিওঁ ৰংঘৰ ওচৰত, ৰংঘৰ বাকৰি। চ' ৰংঘৰ ওচৰলৈ গৈ আছোঁ আপোনালোকক। ওলাবা বঢ়িয়া। চ' প্ৰগ্ৰেম ইয়াত আছে বঢ়িয়াকৈ। অলপ দেৰি পিছত পূৰা কিবা ৰচিটো না কিবা প্ৰগ্ৰেম হৈ আছে। চ' আগত ৰংঘৰ এইফালে দেখিছে আপোনালোকে গাইছ। আমি মহিলাৰ প্ৰথমখন। চ' গাইছ এতিয়া মানে ভিতৰত সোমাব নিদিয়ে আৰু টাইমটো বহুত হৈ গ'লতো। চ' আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ অলপকৈ। এয়া ৰংঘৰ
বঢ়িয়াকৈ আৰু চ' মানে আমাৰ অহা দেৰি হ'ল উঠনি সোমাব দিছিলে চাগে এতিয়া সোমাব নাই দিয়া মানে চ' এইফালে মানুহ পূৰা ধুনীয়াকৈ আছে চব এই সোমাবই নাপালোঁ দেখিছে নাই ভিতৰত পিছত সোমাম হ'ব দে ইয়াৰ পৰা দেখাই দিছোঁ অলপ আপোনালোকক ধুনীয়াকৈ এয়া ৰংঘৰ চ' গাইজ পূৰা মানুহ আছে ইয়াত এইফালে তাৰপিছত ইয়াত প্ৰগ্ৰেম হৈছে বঢ়িয়াকৈ আমি প্ৰগ্ৰেম চাম অলপ পিছত এতিয়া কিবা কিবি ফটো চটো মাৰি লওঁ ধুনীয়াকৈ দুপৰমান চব ফটো চটো মাৰি লওঁ তাৰপিছত দেখাই আছোঁ চ' গাইজ এতিয়া আহি পিনি মানে ডাইৰেক্ট এখন ধাবালৈ আহি গ'লোঁ ধুনীয়াকৈ বৰ ধুনীয়া ধাবা এইফালে দেখাই দিছোঁ অলপ অঁ বে ভাল লাগিছে এতিয়া দেখাই দিছোঁ ধুনীয়াকৈ অঁ বে এইফালে হেণ্ডাং একদম ঢেঁকি চেকি চব চ' এতিয়া ইয়াত ভাতটো অৰ্ডাৰ দিছোঁ ভাতটো খাই লওঁ ধুনীয়াকৈ মানে ভোক লাগি আছে বহুত গোটেইকেইটা পৰা ভোক লাগি আছে চ' কিবা এটা খাই লওঁ ভাতটো খাই আপোনালোকক আকৌ ৰংঘৰলৈ গৈ আছোঁ ৰংঘৰত প্ৰগ্ৰেম দেখাম ৰাতিকৈ ছিংগাৰে দিনত দেখাবলৈ নহ'ল চ' ৰাতিয়ে দেখাই দিম গোটেইকেইটাই বহি লৈছোঁ ইয়াত এতিয়া ভাত চাত খাই লওঁ ধুনীয়াকৈ চাই থাকক আৰু চ' গাইছ এতিয়া মানে আমাৰ ভাত আহি গ'ল পেলাই ধুনীয়াকৈ চ' খাই লওঁ সিহঁতি কিবা গাহৰি খাব বোলে আজি মোৰ মানে নিৰামিষ চলে চ' মই নিৰামিষ খাই দিম আৰু একো নাই চ' এতিয়া ভাতটো খাই লওঁ ধুনীয়াকৈ তাৰপিছত আকৌ ৰংঘৰলৈ গৈ আছোঁ এতিয়া প্ৰগ্ৰেম চাব বিন্দাছ গাৰ্লফ্ৰেণ্ডৰ কাৰণে কিবা এটা লৈ লওঁ মোৰ গাৰ্লফ্ৰেণ্ড নাই হৈ গ'ল আৰু এইটো ভিডিঅ'টো ডাইৰেক্ট যাওঁ মানে কিবা ক'বা নি মই শ্বেয়াৰ কৰিম ইয়াৰ ভিডিঅ'টো অঁ ইয়াৰ ভিডিঅ' শ্বেয়াৰ কৰিবা ডাইৰেক্ট কথা চ' গাইছ মেলা গাইছ চকীত বহিব পাৰিব এনেকৈ চ' গাইছ আমি এতিয়া মেলাত অলপ ফুৰিছোঁ আৰু ধুনীয়াকৈ তাত অলপ দেৰি পিছত ছিংগাৰ টিংগাৰ আহিব ডান্স চান্স কৰিম সেইটো কথা মানে দেই চ' গাইছ এতিয়া পূৰা ৰচী টনা হৈছে এইফালে দেখি লগাইছে এইবিলাক আমাৰ ভাস্কৰ দা মজা কি খবৰ বিহু শুভেচ্ছা জনালোঁ সকলোকে মজা চলি আছে মজা কেনেকুৱা ভালনে ভাল মানে পুৰা জুই মজা লাগিছে কেনেকুৱা লাগিছে আজি খেল ধেমালি কৰি আছোঁ পুৰা এনজয় কৰি আছোঁ মজা আপুনি প্ৰেংক কৰিলোঁ অলপ আগত আৰু এতিয়া মানে ইয়াত ব্লগ বনাই আছোঁ দেখাই আছোঁ নাচি আছোঁ পুৰা এনজয় কৰি আছোঁ বহুত ভাল তোমাক কেনেকুৱা লাগিছে পিছে ভাল লাগিছে এইফালে ভাইটিক লগ পালোঁ সকলোৱে যিহেতু চেনেলটো চাই আছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰে আশা ৰাখিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক লাইক এটা কৰি দিয়ক ভাল লাগিব তেতিয়া আৰু বিহু তোমালোক শুভকামনা জনালোঁ ঠিক আছে যিসকলে চাই আছে আপোনালোক বিহু শুভকামনা জনালোঁ লগ পাম ঠিক আছে চ' গাইছ এতিয়া দেখিছে আপোনালোকে এইফালে ল'ৰাৰ অচেতনা হৈ আছে ধুনীয়াকৈ অলপ দেখা দিছোঁ আপোনালোকে এতিয়া ধুনীয়াকৈ বহি আছে এইফালে আমাৰ নৱদা কেনেকুৱা লাগিছে আজি ভাল লাগিছে ন চ' এতিয়া বহি আছোঁ ধুনীয়াকৈ আৰু এতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হৈ আছে মানে আপোনালোকক দেখাই আছোঁ তাৰপিছত এতিয়া হুঁচৰি হ'ব এতিয়া হুঁচৰি দেখাম ধুনীয়াকৈ চাই থাকক শিৱসাগৰৰ লগতে অসমৰ এনে গৌৰৱ কঢ়িয়াই দিবলৈ সক্ষম হৈছে আৰু বিশেষভাৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে হাততালি বজাব
মাতটো ইমানেই নে আপোনালোকৰ ঠাণ্ডা লাগিছে নেকি পাছফালে ইমান চেঁচা হ'লে নহ'ব দেই মোৰে কাষলে আহিবা মৰমত মাতিবা অভিমান নকৰি মোৰ আপোন হবা অ কৃষ্ণ চূড়াৰ চিৰিলি চিৰিলি কৃষ্ণ চূড়াৰ চিৰিলি সেউজীয়া Support production sound kami dyan sa গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে পুৰা আমি প্ৰগ্ৰেম চগ্ৰেম চাই এতিয়া ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ গোটেইকেইটা এইফালে দেখিছে একদম আগত প্ৰগ্ৰেমো শেষ হ'ল মানে চ' টাইমো হ'ল বহুত চ' প্ৰগ্ৰেম চগ্ৰেম শেষ হ'ল আৰু আজি যদি চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গুড নাইট শুভৰাত্ৰি এতিয়া ঘৰলৈ যাওঁ এতিয়া কমচে কম আমাৰ 12টা মানে বাজিলে চ' ঘৰলৈ গৈ লওঁ হ'ব টাটা